অস্তমিত সূৰুজ। জিও ভাইটি কার ঘরে পাহি পাহি লগা উড়িবলৈ বল নাই দাদা এনে অকমান আৰু একো নাই দেই ইমান লাজ কৰিবলগীয়া একো নাই মই তোৰ দাদাহে তোৰ মনৰ কথা মই চব বুজি পাওঁ বাৰু দেউতা ক'ত ৰূপচোন আজি আহি নাপালে দেউতা অলপ বজাৰলৈ গৈছিল কাৰোবাৰ লগত হেনো অলপ কথা আছে ৰূপা বাও আহিব চাগে ঘৰত কিবা অসুবিধা হৈ আছে নেকি এই আজি মাৰ অসুবিধা বেছিকৈ হৈছে সেইকাৰণে দেৰি হ'ল দৰৱ পাতি বুলি পৰে শুৱাইছ নাই মই আছোঁ কিন্তু ডাক্তৰে অলপ দুৰ্বল হোৱা বুলি কৈছে হ'ব দেই ইমান চিন্তা কৰিবলগীয়া একো নাই ঠিক হৈ যাব বাৰু এটা কাম কৰিবিছোঁ যাতে মোৰ পৰা অলপ পইচা লৈ যাবি পিছে তহঁতে চাহ খালি নাই অঁ খালোঁ দে তই যে বেছি দেৰি কৰিব নালাগে বিচনাত দুখনমান ধুবলৈ আছে তই ধুই কিনে যাব পাৰিবি ঠিক আছে দাদা ঐ শুনছোঁ তোৰ যে বিয়েৰ ৰিজাল্টৰ কথা আছিল মই তোমাৰ ঘৰতে সোমাই থাকি দিছে যাগৈ অলপ কলেজলৈকে বন্ধু বান্ধৱীৰ ফূৰ্তি কৰি আগৈ ৰিজাল্ট ল'ব মই নগ'লে হ'ব দাদা ৰিজাল্ট ভাল হ'লে সিহঁতে এনেও আহিব পাৰ্টি বিচাৰি আমাৰ মীনা চকত সকলোৱে কৈ আছে সেইবাবে মই ভাবিলোঁ খবৰটো জনাই যাওঁ আমাৰ খবৰটো আহিলে বাৰু ভাইটি এক কিবা খুৱাই দিব লাগিছিল নহয় এই মই এইবোৰ একো নাখাওঁ দে মোক গধূলিৰ পৰা চিখৰ খুৱাই দিলেই হ'ব ধুনীয়া ল'ৰাটো ইমান বেয়া বস্তু নাখায় নহয় বেয়া বস্তু যদি সকলোৱে কিয় খায় আচলতে এইবোৰ নিচসত্ব বস্তু এবাৰ যে মুখত দিয়ে সি কেতিয়াও এৰিব নোৱাৰে আৰু তই যদি এই বেয়া বস্তুবোৰ খাই থাক তোৰ মাখনৰ নিচিনা চেহেৰাটো থাকিব জানো এতিয়া তোৰ সেই ছোৱালীজনী মনত পৰিছে তাই তোৰ কেনে বেলেগত অলপ বিয়া হ'ব কেতিয়াবা থাকিব পাৰিবি নাই নাই মই তাইক এৰি থাকিব নোৱাৰোঁ দেই দৰকাৰ লোকে চিখৰকে বাদ দিম পাই সঁচাকৈ কৈছে বিদ্যা হ'ব দাদা মই আজি এইবোৰ একো নাখাওঁ বাৰী তহঁতে কথা পাতিছোঁ মই অলপ ভিতৰ পৰা আহোঁ আজি তহঁত তোমাক বৰ ধুনু লাগিছে দৃশ্যটো দেখিবলৈ কিমান নাযাবে কিয়নো জোকাই থাকো তাকে কিয় জোকাম মই তাইকে জোকাইছো এই চাপৰ দিম বদমাছটো চিনি পোৱা নাই মোক কিয় তোমাক চিনি নাপাম আমাৰ কামৰটো ধুনীয়া ছোৱালীজনী তুমিয়েই ন মীনালৈ মই যাওঁ দিয়ক এই আৱৰ্জনাবোৰত থাকিব নোৱাৰোঁ দেই অলপ আগত দাদা মই ভাবিলোঁ ইয়াক পাৰ্টিটোৰ কথাই কৈ যাওঁ কিন্তু ই দেখোন ই কি পাৰ্টি নিদিওঁ বুলি কৈছে নেকি পইচা চিলাকে মোৰ পৰা লৈছে নিদিওঁ বুলি কোৱা নাই মানে আমাক গধূলি চাহকাপ একাপ খুৱাব গৈছিল আমি ভাবিলোঁ পাৰ্টিটো অলপ ডাঙৰকৈ মানে ডাঙৰ বাৰ নাইবা ধাবাত গৈ অলপ মস্তি মাজে মাজে এপেক দুপেক মাৰিলেহে পাৰ্টি যেন লাগিব কি কয় দাদা তই কথাটো ঠিকেই কৈছ আজিকালিতো মদ ভাং চিগাৰেট এইবোৰ নহ'লে পাৰ্টিৰ মজাই নাই বাৰু দাদা তোৰ নামটো কি আছিল তোৰ দেউতাৰা কি কৰে চাব অলপ এইফালে আছোঁ মুখে অলপ চিধা কৰছোঁ দাদা পৰা চালা থাবাত পাৰ্টি কৰে সি দাদা একো হোৱা নাই ৰ তই অমৰৰ পৰা অলপ দূৰত থাকিবি মই অলপ আহি আছোঁ কি হৈছিল নাই অমৰে কিবা বলকে থাকোঁতে দাদা শুনা পালে সেয়ে আৰু এইমাত্ৰ ওলাই গ'ল আহিলে ক'বাচোন মই আহা বুলি বহুত দৰকাৰী কথা এটা আছে বাবা এই সুৰুজদা আৰু মেঘালী বাৰ মাজত কিবা আছে নেকি তুমি জানা নেকি জানো এবাৰ কোৱাচোন কি আছে তই কিন্তু দাদা নকবি নাই দাদা আৰু মেঘালী বা সৰুৰে পৰা একেলগে পঢ়িছিল মেঘালী বা দাদাক ভাল বন্ধু বুলিয়ে ভাবিছিল কিন্তু আমাৰ দাদাই মেঘালী বাক মনে মনে বহুত ভাল পাইছিল আমাৰ দাদাই কথা নকওঁতে মেঘালী বাক সৰু ঘৰৰ এগতত বিয়া দি দিলে এগতো পিছে ময়ো জনা নাছিলোঁ পিছত বিয়াৰ দিনা
কইনাক কাষত বহুৱাই দৰাই হোমৰ জুইত তামাম ঘিউ ঢালি আছে। তাতে আমাৰ কাম কি? দৰাৰ লগত বহুত মানুহ আহিছিল নেকি? আহিছে বহুত মানুহ, ডাঙৰ ঘৰত ডাঙৰ মানুহ আহিবইতো। তো দৰা আগুৱাইছিলে নেকি? তোক পাৰে কি বলকে আছো দাদা? সি বেটাই হাগে মুখ মেলি চাই আছে, একো উত্তৰ দিব পৰা নাই। কেনেকে দিব একো ক'ব নাজানে। কিয় বেয়া লাগিব ৰবা, কিয় বেয়া লাগিব? মই ইমানো বেয়া মানৰ মানুহ নহয় যে ওচৰৰ ছোৱালী এজনী বিয়া হৈ গ'লে মই বেয়া পাম। ভাল লাগিছে, সঁচাই বহুত ভাল লাগিছে। তাইৰ বিয়া হৈ গৈছে, ভাল লাগিছে। আৰু ভাল লাগিছে তাই মোৰ মনৰ কথা কোৱাই নহ'ল। তাই বেচেৰীয়ে মোৰ মনৰ কথা বুজাৰ চেষ্টাই নকৰিল। কৈছো নেকি কল আজি তাইৰ বিয়াত মই কাম কৰি মৰিব লাগে? বাপেকে যাব দিলেহেঁতেন, ৰাম পিটন দিহেঁতেন নগদৰ পৰা। এতিয়া কাকো নকলো কাৰণে, কোনে কথাটো নজনে কাৰণে মই তাইৰ বিয়াত যোৱাৰ সৌভাগ্য হৈছে। তাইক কইনাৰ সাজত দেখাৰ সৌভাগ্য হৈছে। এনে ধুনীয়াই লাগিছে, কিন্তু মোৰ কইনা খোৱা হলে আৰু বেছি ধুনীয়া লাগিলহেঁতেন। গহনা কিন্তু পিন্ধিছে দেই, ওলমি আছে, সোণ ৰঙিলা ওলমি আছে। কাপোৰো বঢ়িয়া পিন্ধিছে, ৰঙা টিকটিকা ৰঙা। পিছে কপালৰ সেন্দুৰখিনি কিয় ভাল লগা নাই? দাদা এনেকুৱা নকৰিবিচোন, আচোন। আচ্ছা, এইটোৱে কথা নেকি? আৰু মেঘালীৰ বিয়াৰ পিছত তাইৰ শহুৰেকৰ পৰা খুব অত্যাচাৰ কৰিছিল। এদিন মেঘালী জনাই দিব খোজোতে তাই কেনেবাকৈ প্ৰাণ বচা আহিছিল। দেউতাকে সন্মান দিয়াৰ ফলত তাইক ঘৰৰ ভিতৰত সোমাব নিদিলে। বৰ্তমান তাইৰ বিয়া বান্ধৱীজনীৰ ঘৰ থাকে, আৰু আমাৰ দাদাই তাইক সকলো ক্ষেত্ৰতে হয় নেকি? নাই মেঘালী বা, দাদা আহি পোৱা নাই। তুমি অকণমান বহাচোন, সি আহিব আহিছে। তই ভিতৰত যাচোন, মাৰ বেমাৰ হৈ আছে নহয়, তুমি ঘৰলৈ যোৱা। ক কি কথা? তই আৰু মোৰ খবৰ ল'ব বেছি যাই থাকিব নালাগে। মোৰ স্বামীয়ে এবাৰতো মোক জ্বলাই মাৰিব খুজিছিলে। মোৰ লগত থাকিলে তোৰহে কষ্ট হ'ব, সেয়েহে মোৰ পৰা অলপ আঁতৰি থাকিবি। কিয় আঁতৰি থাকিব লাগে? যি হয় হ'ব, মই জীয়াই থকালৈকে তোৰ পৰা আঁতৰি নাযাওঁ। মৃত্যুতকৈও তীব্ৰ বেগত তোক খেদি ঘূৰিম, য'ত মৃত্যুৱে তই কিয় ইমান মোক কেয়াৰ কৰি আছ হা? স্বয়ং দেউতাই মোক ত্যাগ কৰিছে, সমাজে মোক ঘৃণ কৰিছে। তই কিয় নোৱাৰো? কোন হয় মই তোৰ কাৰণে? কোন হয়? কোনো নহয়, পিছে নহয়, একোৱেই নহয়। কোনো নহয় কাৰণে মৰম কৰিছো, দয়া কৰিছো, পুতেও কৰিছো, এইবাবেই যে তই মোৰ একোৱেই নহয়। তই বিয়া হৈ গুচি গৈছিলি, তোৰ বিয়া দিনা কান্দিবলৈ মন গৈছিল, বুকুত বুকুৱাই চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল। নাকান্দিলো এইবাবে যে তই মোৰ একোৱেই নহয়। বিয়াৰ পিছত ঘূৰি আহি কষ্ট পালি, তোৰ কষ্ট দেখি মৰম কৰিবলৈ মন গৈছিল, বুকুত সোমাই আশ্ৰয় দিবলৈ মন গৈছিল। নিদিলো এইবাবে যে তই মোৰ একোৱেই নহয়। কোনো কাৰো একোৱেই নহয়। কোনোবা কাৰোবাৰ কিবা হোৱা হ'লে আজি মই এনেকে থাকিব নালাগিলহেঁতেন। কিয় এনেকে ৰাখিব লাগে তই? আৰে পৃথিৱীত যেতিয়া অসুৰৰ ৰাজত্ব হয়, তহঁতৰ ছোৱালীবোৰে কি কৰে জানো? চালা দেৱীৰ ৰূপ ধৰি সেই অসুৰক নিধন কৰে। আৰু তই কি কৰিছ? চালা অসুৰৰ বয়স তিষ্ঠিব নোৱাৰি পলাই ঘৰ সোমাইছ, তোৰ লাজ নেলাগিল? জয় মা কালী পূজা কৰ হা? এই মা কালী ৰণচণ্ডী মূৰ্তি আনি হিচাপে কৰি হ'বলৈ তোৰ লাজ নালাগিল?
ইহঁতে মোক দাদাই জ্বলাই মাৰিব খুজিছিল মৰি যাব লাগিছিল সহ্য কৰি থকা কৈ মৰি যোৱাই বহুত ভাল সিহঁতৰ লগত যদি যুদ্ধ কৰাৰ শক্তি দেশত নাই চিতাত বহি দিয়াই বহুত 10 দিন পেটত বোজা বান্ধি মানুহ জন্ম দিয়া তহঁতে মানুহ আমাৰ দৰে মানুহ চালা আৰু সেই মানুহে যেনে তহঁতক অত্যাচাৰ কৰিব জ্বলাই মাৰিব বিচাৰিব তহঁতে জীয়াই থাকি কি লাভ মৰি যাবা কিন্তু নিজৰ কাৰণে নহয় নিজৰ কাৰণে নহয় ৰঙা কৰা প্ৰত্যেক ছোৱালীৰ কাৰণে যুঁজিম মই সিহঁতৰ লগত কেৱল প্ৰতিশোধে নহয় কোনো পুৰুষে যাতে নিজৰ পত্নী নিজৰ বোৱাৰীক এনেকৈ জ্বলাই মাৰিব সাহস নকৰে ব্যৱস্থা কৰি থৈ যাম মই সিহঁতৰ লগত ৰূপালী মেঘালী সোণালী হয় নহয় মা কালী হয় সিহঁতৰ আগত কি হৈছে তোৰ দাদা মোৰ বহুত ভুল হৈ গ'ল ভাই সেই ফুলৰ পৰিৱৰ্তে মই এতিয়াও সুখ কৰি আছো ভাই ভাগৰি পৰিছো তই দুৰ্বলতা অনুভৱ কৰিবই লাগিব কাৰণ তই ৰিক্ত তোৰ অকণো সাহস নাই তোৰ যদি সাহস থাকেহেঁতেন এই ছোৱালীজনীৰ বিয়া ৰবা হ'লে তই সুধি নাই চিঞৰি ক'ব পাৰিলেহেঁতেন যে তই ৰিক্ত তই ক্লান্ত তই ৰিক্ত আৰু তোৰ চৰিত্ৰৰ কোনো ব্যতিক্ৰম আৰু এটা কথাও নকবি তই মোৰ ভাইটিহে অধিকাৰী নহয় এয়া জানো যে মই তোৰ অধিকাৰী নহয় কিন্তু এজন ছাত্ৰী হিচাপে মোৰ কৰ্তব্য তহঁতৰ মই ৰক্তাৰক্তিৰ খেলি মই ৰক্ত গৰম কৰিবলৈ অহা নাই তোক মাতো সোঁৱৰাইহে দিব বিচাৰিছো আজি মোৰ মন একদম ফাটি গৈছে সকলো বস্তুৰে ৰুল এটা থাকে তই জানা না ৰাজনু চাই দেখ মই দিন দেখাও কমি আছে জুখবে লাগব জোখটো
টকা যেন পাইছো বেছি কৰবি বছ মই চোন উৰি আছো উৰা নাই তই বেছি কৰবি যাবি হালকে কয় মোৰ মন কিন্তু উৰা নাই আৰু নাই গুৰুজৰ চৰকৰ প্ৰতিহত দিবলৈ মই যেতিয়াই নোৱাৰিম যেতিয়ালৈ মোৰ মনে শান্তি নাপায় তাক আজি পুৰা মই ফ্ৰী হোম ডেলিভাৰী কৰিম কৰিম নাই কৰিম ডালিয়া আজি যাওঁ নেকি দেৰি হওক নাম তই কি কৰিছ ইয়াত হা তই বহুত ভাল দাদাৰে কৈছিল নহয় আমি বেয়া তই যা 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 বেয়া হবি যা যা ভাই এটা কথাটো কিমান লাগি থাক হা দাদাই শুনিলে মনত পৰিছে যা আমি অভদ্ৰ ঐ ভদ্ৰ পুলিচ দাহঁতে আপোনাক মাৰিবলৈ বিচাৰি আছে সিহঁত আহি আছে মই দেখিছো সিহঁতে খাই আহি গৈ আছে ডাঙৰ মানুহ হবি আমাৰ চৰিহাৰ লিষ্টত তাৰ নাম এবাৰ এন্ট্ৰি মাৰিছে কি দুনাই বাচি যাব নোৱাৰিব লয়া তই সিদিনা বৰ ডাঙৰ গৈছিলে ন আজি তোক মই পুৰা ফ্ৰী হোম ডেলিভাৰী মেঘালী মই নাথাকিলেও তই আহি নাচাবি দে মেঘালী অসুৰৰ অত্যাচাৰ শেষ কৰি দেখুৱাই দে মেঘালী যে প্ৰত্যেক গৰাকী নাৰীৰ আগত লুকাই থাকে মা কালী এয়া অস্তমিত সূর্য পানি দাদা স্বামী না দাদা